বিষ্ণু ৰাভাদেৱৰ জীৱন সংগ্ৰামখনত তেখেতে কিমান সফল হ'ল সেইটো মই ক'বলৈ নাযাওঁ, কিন্তু এটা কথা মই ক'বলৈ যাওঁ যে তেখেতে নিজৰ জীৱনৰ আদৰ্শ জীৱনৰ শেষ মুহূৰ্তলৈকে আপোচহীনভাৱে ধৰি ৰাখিবলৈ সক্ষম হৈছিল। মই আপোচহীন শব্দটো ব্যৱহাৰ কৰিছোঁ এইকাৰণে যে তেখেতে নিজৰ আদৰ্শৰ পৰা কেতিয়াও বিচলিত হোৱা নাছিল। যিটো আজিৰ সমাজ ব্যৱস্থাত সেয়া সামাজিকেই হওক বা ৰাজনৈতিকেই হওক তাত কিন্তু আপোচ শব্দটো আজিকালি খুবেই বেছি প্ৰয়োগ হয়, নহয় জানো? মই সেইকাৰণে এই আপোচহীন শব্দটো ইয়াত মই আনিছোঁ। ইয়াৰ পাছত মই ৰাভাদেৱৰ যিখিনি গীত যিখিনি কবিতা এইখিনিত মই দেখিছোঁ ৰাভাদেৱৰ গীত আৰু কবিতাৰ মাজত মই এটা বস্তু বিচাৰি পাইছোঁ, তেখেতৰ সকলোতে এটাই লক্ষ্য আছিলে সামাজিক পৰিৱৰ্তন। সামাজিক পৰিৱৰ্তনেই আছিল তেখেতৰ মূল বৈশিষ্ট্য। তেখেতে সমাজখন পৰিৱৰ্তন কৰিবলৈ বিচাৰিছিল। কিয় বিচাৰিছিলে? তেখেতে শোষিত গৰীব বনুৱা শ্ৰমিকসকলৰ লগত খুব সান্নিধ্যত আহিছিলে। তেখেতসকলৰ দুখ যন্ত্ৰণা এইবিলাক মৰ্মে মৰ্মে তেখেতে উপলব্ধি কৰিব পাৰিছিলে আৰু সেইকাৰণে তেখেত কি হৈছিলে ক্ৰমান্বয়ে বিদ্ৰোহী হৈ উঠিছিলে। আৰু বিদ্ৰোহৰ আমি তেখেতে যে বিদ্ৰোহী হৈ উঠিছিলে তাৰ আমি উমান পাওঁ তেখেতৰ কিছুমান গীতত কিছুমান কবিতাত। তাৰে এনেকুৱা ধৰণৰ এটা কবিতা মই কৈছোঁ য'ত আছে ধ্বংস কৰ ধনীৰ অহংকাৰ। এইটো ধ্বংস কৰ ধনীৰ অহংকাৰ মানে ধনিক শ্ৰেণীটোৰ প্ৰতি তেখেতৰ মানে খুব ক্ষোভ আছিলে। এই ধনিক শ্ৰেণীটোৱে যে দুখীয়া শ্ৰেণীটোক খুব শোষিত কৰিছে, শোষণ কৰিছে, এইটো তেখেতে প্ৰতিফলিত কৰিছিল তেখেতৰ গীতৰ মাজেৰে কবিতাৰ মাজেৰে। আৰু এটা কথা মই দেখিছোঁ, মই তেখেতৰ বিষয়ে অধ্যয়ন কৰোঁতে বা তেখেতৰ কিবা গৱেষণা পত্ৰও কেতিয়াবা মই দুই এখন চাইছোঁ, নোচোৱাকৈ থকা নাই। সেইবিলাকত মই এটা কথা উপলব্ধি কৰিছোঁ যে আচলতে আমি বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ 20 জুন তাৰিখে গীত গাওঁ বা কবিতা আবৃত্তি কৰোঁ বা আমি নিজে কৰোঁ বা শুনো বা গীত আমি শুনো, কিন্তু গীতৰ যিখিনি তত্ত্ব গীতৰ ভিতৰত থকা তত্ত্বখিনি আমি কিন্তু আয়ত্ত কৰিব পৰা নাই যেন মোৰ অনুভৱ হয়। মই গোটেই অসমীয়া সমাজখনক কৈছোঁ আমি যেন আয়ত্ত কৰিব পৰা নাই। কাৰণ এনেকুৱা লাগে মই কেতিয়াবা নিজেই দুধুৰ মধুৰ অৱস্থাত অৱস্থান কৰোঁ। কাৰণ তেখেত চাওক, তেখেতে মাৰ্ক্সবাদী দৰ্শনত তেখেত বিশ্বাসী আছিল, তেখেতৰ তেনেকুৱা চেতনা তেখেতৰ কবিতাত প্ৰকাশ পাইছিল। কিন্তু ইফালে তেখেতে ভক্তিভাৱৰ যিটো ভাৱনা সেই ভাৱনাৰ প্ৰতিও তেখেতৰ দুৰ্বলতা আছিল। কাৰণ তেখেতৰ গীত মাতত ভক্তি ৰখাৰ কথাও আধ্যাত্মিক যিটো ভাৱ সেইটো প্ৰকাশ পাইছিল। এতিয়া প্ৰশ্ন হ'ল মাৰ্ক্সবাদীত বিশ্বাসী এজন ব্যক্তিয়ে কেতিয়াও ঈশ্বৰ নামানে, সেইটো আমি জানো। কিন্তু মাৰ্ক্সবাদী চিন্তাধাৰাৰে উদ্বুদ্ধ হৈ তেখেতে আগবাঢ়িছিল, কিন্তু ইফালে ভক্তি ৰখাৰ কথা কৈছিল। সেইকাৰণেই মই কৈছোঁ তেখেতৰ লিখনি পঢ়িলে, তেখেতৰ কবিতা পঢ়িলে মই নিজে দুধুৰ মধুৰ হৈ যাওঁ, যেন মই এনেকুৱা হৈ যাওঁ যে মাছ পানীত ৰৈ থকা এখন অচল জাহাজৰ নিচিনা হৈ যাওঁ। মই কোনফালে যাম মই উৱাদি নোপোৱা হওঁ। যাযাবৰ বাবে তেখেতে ঘূৰি ফুৰি ভাল পাইছিল। যাযাবৰ জীৱন তেখেতৰ খুব প্ৰিয় আছিলে। তেখেতে শদিয়াৰ পৰা ধুবুৰীলৈকে ঠিক তেনেকৈ নগা পাহাৰৰ পৰা মিচিমি পাহাৰলৈকে তেখেতে ঘূৰি ফুৰিছিলে। আৰু এই ঘূৰি ফুৰোঁতে তেখেতে বিভিন্ন জনগোষ্ঠীৰ লগত সম্পৰ্ক কৰিছিলে, বিভিন্ন জনগোষ্ঠী সম্পৰ্কে তেখেতে অধ্যয়ন কৰিব পাৰিছিলে। সেইসকলৰ অভাৱ অভিযোগসমূহ তেখেতে বুজি পাইছিলে আৰু এই অভাৱ অভিযোগসমূহ বুজি পোৱাৰ ফলত কি হৈছিলে, তেখেতে ক্ৰমান্বয়ে বিদ্ৰোহৰ ভাৱটো তেখেতে বেছি হৈ আহিছিল। এটা কোচবিহাৰত যেতিয়া ব্ৰিটিছৰ স্বাধীনতা সংগ্ৰামখনৰ কথা কৈছোঁ, সেইখিনি সময়ত তেখেতে কোচবিহাৰৰ মহাবিদ্যালয়ত লিখিছিলে ৰাজ্যেৰ দুটি পাঠা একটি কালা আনটি সাধা। ৰাজ্যৰ মংগলৰ স্বাৰ্থে
দুইটি বলি দিয়াৰ যুগুত তাৰমানে তেখেতে এইটো কথা ক'বলৈ গৈছিল যে দুটা পাঠা আছে এটা ক'লা এটা বগা বগা মানে তেখেতে ব্ৰিটিছসকলক কৈছে বগা আৰু ক'লা কোনখিনি কৈছিলে ব্ৰিটিছসকলক আমাৰ কিছুমান মানে উদগনি যোগাইছিলে তেখেতৰ শাসন কৰা চলোৱাৰ ক্ষেত্ৰত আগভাগ লৈছিলে সেইখিনিক কালা বুলি কৈছিলে গতিকে যদি দেশৰ মংগল চাওঁ তেতিয়াহ'লে দুইটাই বলি দিয়াৰ যোগ্য বুলি কৈছিলে এতিয়া দুইটাকে বলি দিব লাগিব তেতিয়া তাৰমানে আমাৰো কিছুমান এনেকুৱা মানুহ আছে যিসকলে এই আমাক শোষণৰ ক্ষেত্ৰত হাত উজান দিয়ে সেইসকলকো তেখেতে মষিমূৰ কৰাৰ কথা কৈছিলে যিয়ে নহওক তেখেতে যাযাবৰী জীৱন অতিবাহিত কৰাৰ সময়ত তেখেতৰ এটা বৈশিষ্ট্য আছিলে যলৈকে গৈছিলে বিষ্ণুৰাভাৱে যলৈকে গৈছিলে তেখেতে লৈ গৈছিলে হাতত কাগজ কলম আৰু কিতাপ লৈ গৈছিলে আৰু কাগজ কলম কিতাপ লৈ গৈছিলে আৰু য'তেই তেখেতে বহিছিলে ত'তেই লিখিছিলে কেতিয়াবা নাটক লিখিছিলে কেতিয়াবা গীত লিখিছিলে কেতিয়াবা কবিতা লিখিছিলে সেইখিনিলৈকে খুব ভাল আছিলে কিন্তু দুৰ্ভাগ্যবশতঃ তেখেতে য'তেই লিখিছিল ত'তেই এৰি আকৌ বেলেগ এঠাইলৈ গুচি গৈছিলে সেইকাৰণে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ বহুখিনি সম্ভাৱ এতিয়াও উদ্ধাৰ কৰিব পৰা নাই সেইখিনি ক'ৰবাত হেৰাই যোৱা নিচিনা উপক্ৰম হৈছে হওক সেইখিনি যদি উদ্ধাৰ হয় তেতিয়াহ'লে অসমীয়া সাহিত্য জগতলৈ বহুত বৰঙণি আহিব